নিৰ্বাচন খেলাৰ বাবে তপন ডেকা হল তপন দাস। জন্মতে তপন ডেকা, নিৰ্বাচনত তপন দাস। 1977 চনত তেওঁ আজি জন্মগ্ৰহণ কৰা এজন ব্যক্তি। তেওঁ ক্লাছ 5ত যেতিয়া পঢ়া শুনা কৰিছিলে, চাবকাজ লিখিব লাগে, শিক্ষাগত অৰ্হতাত আজি এজন, তাত কিন্তু তেওঁ এজন OBC। ডেকা সলাই দাস লিখি ডিমৰীয়া সমষ্টিৰ টিকট বিচাৰি হাহাকাৰ। অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচন খেলাৰ মন। জন্মসূত্ৰে লাভ কৰিছিল ডেকা উপাধি, কিন্তু নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ডেকা হৈ গ'ল দাস। কাৰণ ডিমৰীয়া সমষ্টিৰ টিকট লাভ কৰিবলৈ হ'লে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন। কিন্তু কোনো টেনচন নাই, অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচন খেলাৰ মন মেলিছে তপন ডেকাই। তপন ডেকা নহয়, তপন দাস। আচলতে জন্মসূত্ৰে যি ডেকা উপাধি লাভ কৰিছিল, সেই ডেকাটো সলনি কৰি তপন ডেকাই লিখিলে তপন দাস। কাৰণ ডিমৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে তপন দাসে, আৰু সেয়েহে তপন ডেকা হৈ পৰিল নিমিষতে তপন দাস। জন্মতে সাধাৰণ শ্ৰেণীৰ লোক আছিল অগপ নেতা তপন দাস। 1994 চনত মেট্ৰিক পাছ কৰালৈকেও তপন দাস আছিল OBC। তেতিয়া আছিল তপন ডেকা। কিন্তু এতিয়া নিমিষতে ডেকা উপাধি সলনি কৰি দাস উপাধি লিখিলে ডিমৰীয়া সমষ্টিৰ পৰা টিকট বিচাৰি হাহাকাৰ কৰা তপন দাসে। কিন্তু তপন দাসৰ এই চতুৰতাত চকু পৰিল অনুসূচিত জাতিৰ সংগঠনৰ। অনুসূচিত জাতিৰ সংগঠনৰ পৰা দিয়া হ'ল অগপ নেতা তপন দাসক কঠোৰ সকিয়নি। তেওঁলোকে ক'লে যে অগপ নেতা তপন দাসে যি চতুৰতা কৰিছে, সেই চতুৰতাৰে তেওঁ কোনোপধ্যে টিকট লাভ কৰিব নোৱাৰে। আনকি ভুৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচন খেলাৰ মন মেলা তপন দাসক টিকট দিলে অগপক উচিত শিক্ষা দিয়াৰো হুংকাৰ দিছে অনুসূচিত জাতিৰ সংগঠনে। আনকি ভুৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচন খেলি যিসকল লোক জয়ী হৈছিল, তেওঁলোকৰ বিৰুদ্ধেও উচ্চতম ন্যায়ালয়লৈ যোৱাৰো হুংকাৰ প্ৰদান কৰা হৈছে। মুঠৰ ওপৰতে ভুৱা প্ৰমাণ পত্ৰলৈ ডিমৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ যুঁজা কৰা তপন দাসক কোনোপধ্যে অনুসূচিত জাতিৰ সেই ভুৱা প্ৰমাণ পত্ৰলৈ ডিমৰীয়া সমষ্টিৰ টিকট লাভ কৰিব নিদিয়ে অনুসূচিত জাতি ছাত্ৰ সন্থাই। আৰু যদি কোনো কাৰণত অগপৰ নেতা তপন দাসক দিয়া হয় ডিমৰীয়া সমষ্টিৰ টিকট, তেন্তে কোনো লোককে হাৰি যাব নিদিয়ে অনুসূচিত জাতিৰ সংগঠনে। কিন্তু এতিয়া প্ৰশ্ন হয়, ইমানখিনি কথা জনাৰ পিছতো অগপ নেতা তপন দাসক দিয়া হ'ব নেকি ডিমৰীয়া সমষ্টিৰ টিকট? 1977 চনত তেওঁ আজি জন্মগ্ৰহণ কৰা এজন ব্যক্তি। তেওঁ ক্লাছ 5ত যেতিয়া পঢ়া শুনা কৰিছিলে, চাবকাজ লিখিব লাগে, শিক্ষাগত অৰ্হতাত আজি এজন, তাত কিন্তু তেওঁ এজন OBC। সাধাৰণ শ্ৰেণীৰ কথা তাত উল্লেখ কৰা হৈছে OBC। আগন্তুক যি বিধানসভা নিৰ্বাচনত তাত কিন্তু গৰিষ্ঠ সংখ্যক ভোটাৰ কিন্তু অসমৰ অনুসূচিত জাতি ভোটাৰ কিন্তু যথেষ্ট আছে। তাত কিন্তু আমি প্ৰত্যুত্তৰ দিবৰ কাৰণে কিন্তু অসমৰ অনুসূচিত জাতিৰ ৰাইজ কিন্তু আগবাঢ়ি আহিব। কেশৱ মহন্ত ডাঙৰীয়াই এই ক্ষেত্ৰত কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব।